বাওঁসুংগুৰি সমষ্টিৰ পৰা বিপিৰ পৰা প্ৰাৰ্থিত্ব পাবলৈ সক্ষম হ'ল কেনে অনুভৱ কি ক'ব খুব ভাল লাগিছে প্ৰথমতে মই আমাৰ যি ডাইনামিক লিডাৰ সকলোৱে শ্ৰদ্ধাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰক তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ওপৰত বিশ্বাস ৰখাৰ কাৰণে BPF দলৰ সমূহ কৰ্মকৰ্তালৈ বিষয়ববীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ওপৰত যি বিশ্বাস আৰু আস্থা ৰাখি আজি মোক এই বাওঁসুংগুৰি সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ কাৰণে সুযোগ দিছে মই তেখেতসকলৰ বিশ্বাস আৰু আস্থা নিষ্ঠা সহকাৰে পালন কৰিম আৰু আগন্তুক দিনত এই সমষ্টিটোৰ ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰিম BTC অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিম আৰু সমগ্ৰ অসমৰ কাৰণে আমি একেলগে মিলি কাম কৰিম ইলেকশ্যন লৈ খুব কম সময় ৰাইজৰ ওচৰত কেনেকৈ এইবুলি আপোনালোকে সকলোৱে দেখিছে যে হাগ্ৰামা মহিলাৰী ছাৰৰ যি এটা নতুন সপোন তেখেতৰ BTCখনক নতুনকৈ গঢ়াৰ সমগ্ৰ জাতি জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ মানুহক লৈ যি আগবঢ়াৰ তেখেতৰ পৰিকল্পনা যি চেষ্টা তাতে আমি আগৰ পৰা সৈনিক হিচাপে কাম কৰি আহিছোঁ ইতিমধ্যে আচলতে নিৰ্বাচনৰ দিন আৰু টিকেট ঘোষণা কৰাহে বাকী আছিলে অলৰেডি ৰাইজে মেণ্ডেট দি থৈছে যে NDA হিচাপে যিসকল কেণ্ডিডেটক টিকেট দিব ৰাইজে ইয়াৰ পৰা বিপুল ভোটত জিকাই লৈ যাব ইতিমধ্যে আমি যিহেতু BPF দলে আপোনালোকে দেখিছে চৰকাৰ গঠনৰ পৰা সমগ্ৰ ৰাইজৰ সকলো শ্ৰেণীৰ ৰাইজৰ কাম কৰা আৰম্ভ কৰিছে গতিকে ৰাইজে আশাৰে বাট চাই আছে BPF দলক ভোট দিবলৈ NDAৰ প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ গতিকে মই আগন্তুক দিনত এই অঞ্চলৰ বা আমাৰ সমষ্টিৰ সমগ্ৰ ৰাইজক একেলগে আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিম আমি কাম কৰিম আৰু যুৱ প্ৰজন্মক যাতে কৰ্মমুখী কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম কাৰণ এইবিলাক নীতি আদৰ্শ লৈয়ে আচলতে হাগ্ৰামা ছাৰে যুৱ প্ৰজন্মক প্ৰাধান্য দিছে যুৱ প্ৰাৰ্থিত্ব দিছে কাৰণ আমাৰ বহুত ল'ৰা ছোৱালী বা ভাই বন্ধু বিদেশত কাম কৰি থাকে তেওঁলোকক ঘূৰাই আনি যাতে আমি BTC অঞ্চলত বা এই অসমতে তেওঁলোকক কৰ্মসংস্থাপন কৰিব পাৰোঁ এইবিলাক ইছ্যু লৈ আচলতে আমি আগবাঢ়িম আৰু ইতিমধ্যে তাৰ পৰিকল্পনা বা তাৰ কামসমূহ ইতিমধ্যে হাগ্ৰামা ছাৰে আৰম্ভ কৰিছেই গতিকে আমাৰ খুব সহজ হ'ব আৰু ইতিমধ্যে আমি ভাবোঁ বাওঁসুংগুৰি সমষ্টি কোকৰাঝাৰ সমষ্টি এইবিলাকত আমি 50,000ৰ ওপৰ ভোটত জয়যুক্ত কৰিম